हेलो एवरीवन, गुड मर्निंग। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভালেই পাব। আজি এটা স্পেচিয়েল ডে হ'বলৈ গৈ আছে, বিৰিয়ানীৰ পাৰ্টি। তো ব'লকচোন ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। বহুত এনজয় হ'বলৈ গৈ আছে ভিডিঅ'টো আজি। তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। তেনেহ'লে ব'লক ষ্টাৰ্ট কৰি দিওঁ। শেষলৈকে চাব ভিডিঅ'টো, আশা থাকিল। যোৱাকালি অকণমান উজতি খাই পেলাই ভৰি নখ এটা উঘালি গ'ল। তো এতিয়া বিষত ফুলি গৈছে আঙুলিটো পূৰা। এতিয়া অকণমান এনেকৈ মলম চলম লগাই বেণ্ডেজ কৰি লৈছোঁ, যিহেতু এফালে যাবলৈ ওলাইছোঁ। আৰু এতিয়া ওলাই আহিলোঁ। মাহঁত গ'ল, মা আৰু ভাইটি আগতে গ'ল। এতিয়া অভিজ্ঞা আৰু মই ওলাই আহিছোঁ। আজি বহুত ৰ'দ দিছে, সেইকাৰণে ছাতিটোও লৈ আহিছোঁ। টমটমত উঠিব লাগিব, টমটমত যাম। ক'ত গৈ আছোঁ এতিয়া নকওঁ, গৈ পাই দেখাই আছোঁ ক'ত গৈ আছোঁ আৰু কি হ'বলৈ গৈ আছে। আৰু এতিয়া আহি পাই গ'লোঁ। ইয়াতে আকৌ বৰষুণ। আমাৰ ফালে ইমান ধুনীয়া ৰ'দ, ইয়াত আকৌ বৰষুণ। আহিছোঁ আজি মাহীহঁতৰ ঘৰলৈ। মাহীহঁতৰ ঘৰত আজি বিৰিয়ানী পাৰ্টি। তো মই অহা বহুত দেৰি হৈ গ'ল। ভাবিছিলোঁ বিৰিয়ানীৰ ৰেচিপিটো আপোনালোকক কিন্তু দেখাব নোৱাৰিলোঁ। এইফালে আমাৰ মায়ে আজি ৰান্ধনি, মায়ে এইফালে বনাই আছে আৰু এইফালে এজনী মাহীয়ে ডিম গুচাই আছে আৰু এফালে এজনী মাহীয়ে একদম সকলো কামত ব্যস্ত। আৰু বিৰিয়ানী গোটেইখিনি ৰেচিপি মই দিব নোৱাৰিম। আপোনালোকক ৰাইচখিনি কেনেকৈ বনাই লয় সেইখিনিকে মই দেখাই দিছোঁ। কেৰাহীত তেল দি লৈছে, তেজপাত দিছে আৰু গৰম মছলাখিনি ধুনীয়াকৈ গুড়ি কৰি লৈ ইয়াতে দি দিব তেলত। আৰু আদা পিচি ল'ব লাগিব, অলপমান আদা পিচি লৈ পেলাই ইয়াতে তেলতে দিব লাগিব। আৰু কাজু খিচমিচ গোটেইখিনি দি প্ৰথমে তেলত ফ্ৰাই কৰি ল'ব লাগিব ধুনীয়াকৈ। আৰু এতিয়া জিৰা ৰাইচখিনি ধুনীয়াকৈ দি দিছে। জিৰা ৰাইচখিনি ধুনীয়াকৈ ধুই লৈ শুকুৱাই থৈছে আৰু এতিয়া ইয়াতে দি দিছে ৰাইচখিনি। আকৌ এতিয়া এইখিনি কমেও আপোনাৰ 10 মিনিটমান ফ্ৰাই কৰিব লাগিব। চেনিটো দি দিছে একেবাৰে, গোটেইখিনি দি একেবাৰে 10 মিনিট সময় ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব। আৰু এইফালে বনাব লৈছে ৰঙালাওৰ বেচন পকৰি। প্ৰথমতে বেচনখিনি ধুনীয়াকৈ হালধি, নিমখ আৰু জলকীয়া গুড়ি, তাৰপিছত আপোনাৰ অকণমান খাৰ, চুজি গোটেইখিনি আৰু ক'লা জিৰা দি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। আৰু এতিয়া সেইখিনি ফ্ৰাই কৰা হৈ গ'ল। তো সেইটো কাৰণে এতিয়া কুকাৰত চিটি মাৰিব লাগিব। তাৰ কাৰণে কেৰাহী বা কুকাৰত এইখিনি ৰাইচখিনি উলিয়াই ল'ব লাগিব। আৰু ইয়াতে আপুনি গৰম পানী দিব লাগিব, ঠাণ্ডা পানী নিদিব। গৰম পানীৰ জোখমতে দি দিব, যেনেকৈ ভাতত দিয়ে সেইটো জোখমতে দি দিলেই হ'ল। তাৰপিছত চিটি মাৰি দিব, হৈ যাব বিৰিয়ানীৰ ৰাইচ ৰেডি। এতিয়া পকৰীৰ কাৰণে এইখিনি ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি লৈছে। মিক্স কৰি লৈ এতিয়া ৰঙালাওখিনি ধুনীয়াকৈ সৰু সৰুকৈ এটা মিহি মিহিকৈ চাইজত কাটি ল'ব লাগিব। যিমানটো চাইজত বনাব বিচাৰে সিমানটো চাইজত কাটিলেই হ'ল। আৰু এইফালে আমাৰ চিকেনো ৰেডি হৈ আছে বিৰিয়ানীৰ কাৰণে। চিকেনটো অকণমান বেলেগ টাইপত বনাব লাগে, মই পিছত ভালকৈ বিৰিয়ানীৰ ৰেচিপিটো দেখাম আপোনালোকক। আৰু এইফালে বইল ডিম, এইফালে চালাডৰ কাৰণে টিহু আৰু বিলাহী, আৰু এইফালে ৰঙালাও কাটি হৈ গ'ল। আৰু এতিয়া বনাব ৰঙালাওৰ পকৰি, বেচন পকৰি ৰঙালাও। আৰু এইফালে এটা কুকাৰ চিটি মাৰিলে সেয়া ধুনীয়া বিৰিয়ানী ৰাইচ ৰেডি হৈ গৈছে। এতিয়া বিৰিয়ানীখিনি কেনেকৈ মিক্স কৰিব চিকেন আৰু ৰাইচখিনিৰ লগত, তো সেইখিনি দেখাই দিওঁ আপোনালোকক। প্ৰথমতে ধুনীয়াকৈ ডাঙৰ এনেকৈ চৰিয়া লৈ ল'ব, তাতে অকণমান ঘিউ দি ল'ব। ঘিউটো গোটেই চৰিয়াটোত সানি ল'ব লাগিব, ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। আৰু এইফালে আমাৰ আৰু এজনী মাহী আহি পাই গ'ল। আহিয়ে একদম চালাড কাটিব লাগি গৈছে। আৰু এইফালে এজনী মাহীয়ে বিৰিয়ানীখিনি কেনেকৈ মিক্স কৰে তাকে দেখাই আছোঁ আপোনালোকক। প্ৰথমতে ৰাইচখিনি আধা উলিয়াই ল'ব চৰিয়াটোত, উলিয়াই তাৰপিছত আপোনালোকে অলপমান বিৰিয়ানী মছলা তাতে এড কৰিব লাগিব। ইমান বেছি নহয়, 1-1.5 চামুচমান এড কৰিব। আমি বিৰিয়ানী মছলাটো MDHৰ ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে ইয়াৰ ওপৰত আকৌ চিকেন কাৰী দিব লাগিব। চিকেন কাৰীটো জোখমতে দিব লাগিব, যেনেকৈ আমি ভাতৰ লগত চিকেন খাওঁ তেনেকৈ। আৰু বেছি হ'লেও গ্ৰেভিটো ভাল নালাগিব, বেছি কম হৈ গ'লেও ভাল নালাগিব, এইটো জোখমতে দিব।
যাতে বেছি গ্ৰেভিও হৈ নাযায় আৰু বেছি কম গ্ৰেভিও হৈ নাযায়। তো সেইটো কাৰণে এটা জোখমতে দি ল'ব। তাৰপিছত চিকেন কাৰীখিনি দিয়া হোৱাৰ পিছত আকৌ ইয়াৰ ওপৰত ৰাইচ দিব লাগিব। এতিয়া আকৌ ইয়াৰ ৰাইচখিনি উলিয়াই দি আছে। যিহেতু আজি মানুহ ঢেৰ, তো সেইটো কাৰণে চিকেন বিৰিয়ানী বেছিকৈ বনোৱা হৈছে। 3-4টামান কুকাৰত বনোৱা হৈছে। এতিয়া ৰাইচখিনিৰ ওপৰত অকণমান ঘিউ ঢালি দিম। 2 চামুচমান ঘিউ ঢালি দিব। তাৰপিছত আকৌ বিৰিয়ানী মছলা এড কৰিব লাগিব। তাৰপিছত আকৌ চিকেন কাৰী এড কৰিব লাগিব। এনেকৈয়ে মানে 2-3বাৰ গোটেইখিনি মিক্স কৰি পেলাই লাষ্টত ধুনীয়াকৈ এটা পাত্ৰৰে আপুনি ধুনীয়াকৈ মিক্স কৰি ল'ব। বিৰিয়ানীৰ কাৰণে যিটো চিকেন বনোৱা হয় সেইটো আমি যেনেকৈ নৰ্মেল ঘৰত বনাই খাওঁ তেনেকৈ বনালে নহ'ব। বিৰিয়ানীৰ চিকেনটো অলপ বেলেগ ষ্টাইলত বনাব লাগে। সেইটো ৰেচিপি মই আপোনালোকক ভালদৰে দেখাম। আজি এনেই অকণমান মানে ওপৰে ওপৰে দেখাই দিছোঁ আৰু। একেবাৰে যেতিয়া শেষৰ বাৰ হ'ব তেতিয়া আপোনালোকে অকণমান বিৰিয়ানী মছলাটো বেছিকৈ এড কৰি দিব। এড কৰি দি ধুনীয়াকৈ এনেকৈ হেতা এপাতেৰে চব গোটেইখিনি মিক্স কৰিব লাগিব ভালকৈ। এনেকৈ ভালকৈ মিক্স কৰাৰ পাছত আমাৰ বিৰিয়ানী হৈ যাব ৰেডি খাবলৈ কাৰণে। একেবাৰে যেতিয়া ভালকৈ মিক্স কৰা হ'ব আকৌ বিৰিয়ানী মছলা অলপ দি পেলাই এতিয়া ডিম বইল কৰি লোৱা ডিমকেইটা দি দিব লাগিব। ডিমকেইটা দি লৈ পেলাই আকৌ ধুনীয়াকৈ এনেকৈ মিক্স কৰি লৈ আৰু এইফালে ৰেডি চালাড আৰু এইফালে হৈ গ'ল ৰঙালাওৰ পকৰি ৰেডি। এতিয়া আহি গ'ল খোৱাৰ টাইম। কেনেকুৱা লাগিছে খাই? টেষ্টি নে? হয়, কেনেকুৱা লাগিছে? কেনেকুৱা? অস্নামে কেনেকুৱা লাগিছে? টেষ্টি। চবৰে ৰিভিউ লৈ ল'লোঁ। এতিয়া আহি গ'ল মোৰ খোৱাৰ বাৰী। ইফালে এইখন মোৰ বিৰিয়ানী থালি ৰেডি। এতিয়া ময়ো খাওঁ, টেষ্ট কৰোঁ কেনেকুৱা হ'ল। এইফালে জলকীয়া দুটাও লৈ লৈছোঁ। জলকীয়া নাখাওঁ, এনেই দেখাবৰ কাৰণে লৈ লৈছোঁ আৰু। এয়া খোৱা আৰম্ভ কৰি দিছোঁ। একদম বহুত টেষ্টি আছিলে। দোকানৰ বিৰিয়ানীতকৈ মানে বহুত টেষ্টি আছিলে। এইফালে এজনী আমাৰ মানুহ খাই নাই দেই এতিয়ালৈকে। খাই লাগি থাকক মেইন মানুহ বনোৱা এয়া ইয়ো পুৰা লাগি আছে আৰু আমাৰ ইয়া বাইদেউ পুৰা ডিমত লাগি আছে একেবাৰে ফ'কাছ। বিৰিয়ানী খাই লৈ একেবাৰে কথা পাতি সন্ধিয়া হৈ গ'ল আৰু এতিয়া খাবলৈ লৈছোঁ সন্ধিয়াৰ চাহ কাপ। তো একেলগে সকলোৱে মিলি চাহ খাই আছোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল আৰু ৰেচিপিটো যদি ভাল লাগিল তেনেহ'লে যদি আপোনালোকৰ ৰেচিপিটো বিচাৰে চাবলৈ সম্পূৰ্ণ ৰেচিপিটো তেনেহ'লে মোক কমেণ্ট বক্সত ক'ব। তেতিয়া মই সম্পূৰ্ণ ৰেচিপিটো বনাই দিম। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিল ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুনকৈ চাই আছে। তো আজিলৈ বাই বাই, গুড নাইট।